নমস্কাৰ জি প্লাছ অসমৰ ষ্টুডিঅ'ত মই কাৰিং আৰু আজি দিনটোৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যত সুৰক্ষিত নহয় মহিলা দেশৰ ভিতৰতে মহিলাৰ বিৰুদ্ধে সাইবাৰ অপৰাধৰ শীৰ্ষত অসম নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই ভয়ানক তথ্য আনহাতে নাৰীজনিত অপৰাধ আৰু দলবদ্ধ ধৰ্ষণৰ দ্বিতীয় স্থানত আছে অসম এতিয়া পৰৱৰ্তী বাতৰিলৈ আহিছো বৰ্বৰতাৰ চৰম পৰিহাস শিৱসাগৰ জিলাৰ নুমতিত এটি মুনাত উদ্ধাৰ কৰা হয় এটি নৱজাতক পথৰ দাঁতিতে পৰি থকা মুনা এটিত কানি থকা অৱস্থাত উদ্ধাৰ কৰা হয় শিশুটিক মহানগৰীৰ শান্তিপুৰত নাহৰ ফুটুকীৰ সন্ত্ৰাস বিগত কেইবাদিন ধৰি মহানগৰীৰ স্থিত শান্তিপুৰ এলেকাত এটা নাহৰ ফুটুকী বাঘে তাণ্ডৱ চলাই আছিল অৱশেষত আজি বন বিভাগৰ পিঞ্জৰাত আবদ্ধ হয় নাহৰ ফুটুকী বাঘটো পৰৱৰ্তী বাতৰিলৈ আহিছো অচিৰেই ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসক দেখা যাব ছনী টিভিৰ এক ৰিয়েলিটি শ্ব'ত ছনী টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' কৌন বনেগা কৰ'ৰপতিৰ এটা খণ্ডত হিমা দাসক দেখা যাব মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নৱজাতকৰ মৃত্যুৰ হাৰ বৃদ্ধি বিগত ৩ মাহত চিকিৎসালয়খনৰ প্ৰসূতি আৰু শিশু বিভাগত ১২২টা নৱজাতকৰ মৃত্যু হয় আগষ্ট মাহত ৩৪টা শিশু ছেপ্টেম্বৰ মাহত ৪১টা শিশু আৰু যোৱা এসপ্তাহত ২৩টাকৈ শিশুৰ মৃত্যু হয় গৃহভূমিলৈ উভতিল তাৰকা বক্সাৰ যমুনা বড়ো আৰু লাভলিনা বুঢ়াগোহাঁই শেহতীয়াকৈ ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে দুই অসম কন্যাই আজি সৰুসজাইস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত তাৰকা বক্সাৰ দুগৰাকীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সম্বৰ্ধনা জ্ঞাপন কৰে আজিৰ বুলেটিন ইমানতে সামৰি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো আপোনাৰ নিজৰ ভাষাত বাতৰিসমূহ পাই থাকিবলৈ আমাক ফেচবুক ইউটিউব আৰু আপোনাৰ নিজৰ ভাষাত বাতৰিসমূহ পাই থাকিবলৈ আমাক ফেচবুক ইউটিউব আৰু আপোনাৰ নিজৰ ভাষাত বাতৰিসমূহ পাই থাকিবলৈ আমাক ফেচবুক ইউটিউব আৰু টুইটাৰত ফ'ল' কৰক জি প্লাছ অসম